কেতিয়াবা মানুহে কোৱা শুনিছানে যে এইটো মন্দিৰত গ'লে আপোনাৰ সকলো সমস্যা দূৰ হৈ যাব, এইটো মন্দিৰত গ'লে আপোনাৰ চাকৰি হ'ব। ভাবক কাৰোবাৰ কিবা এটা বেমাৰ হৈছে আৰু কিছুমানে ছ'চিয়েল মিডিয়াত এনেকুৱাকৈ প্ৰচাৰ কৰিছে যে এইটো মন্দিৰৰ এইজন বা এইজনী বাবাৰ ওচৰত গ'লে আপোনাৰ সকলো সমস্যা দূৰ হৈ যাব। আৰু যদি কাৰোবাৰ সন্তান প্ৰাপ্তিও হোৱা নাই, এই মন্দিৰত তামোল পাণৰ লগত 500 টকা দিলে আপোনাৰ সন্তান প্ৰাপ্তিও হৈ যাব। শুনিবলৈ ভাল লগা কথা, কিন্তু প্ৰশ্ন হ'ল সঁচাকৈ এইবোৰ সঁচানে নে মানুহৰ পৰা পইচা লুটি নিজে কোটি টকাৰ মালিক হোৱাৰ এটা কৌশল। আজিৰ ভিডিঅ'ত আমি ইয়াৰ ওপৰতে কথা পাতিম আৰু কিছুমান এনেকুৱা মানুহৰ কথা ক'ম যিয়ে মানুহৰ ব্ৰেইন ৱাছ কৰি নিজে কোটিপতি হৈ আছে। ভিডিঅ'টো শেষলৈ আৰু অপেন মাইণ্ডেড হৈ চাই থাকক, কিয়নো এইটো ভিডিঅ'ত আজি আপোনালোকক কিছুমান এনেকুৱা কথা ক'ম যিয়ে মানে আপোনাৰ যিটো মনোভাৱ সেইটো চেঞ্জ কৰিব পাৰে। এইটো ভিডিঅ' মই ছ'চিয়েল এৱাৰনেছৰ কাৰণেহে বনাইছোঁ আৰু কাৰো আস্থা বা বিশ্বাসক আঘাত কৰিবৰ কাৰণে বনোৱা নাই। ৰামায়ণত যুদ্ধৰ মাজত যেতিয়া লক্ষ্মণে যেতিয়া গম্ভীৰভাৱে আঘাত পাইছিল, তেতিয়া ভগৱান ৰামে হনুমানক সঞ্জীৱনী আনিবলৈ হিমালয়ত কিয় পঠাইছিল? ভগৱান ৰামৰ তাততো বহুত শক্তি আছিল, কিন্তু সেই নিজৰ শক্তি ব্যৱহাৰ নকৰি হনুমানক কিয় হিমালয়লৈ পঠাইছিল সঞ্জীৱনী আনিবৰ কাৰণে? ভগৱান ৰামে আমাক এইটো ক'ব বিচাৰিছে যে অন্ধবিশ্বাসত নপৰি যাৰ যিটো বিকল্প সেইটোহে কৰিব লাগে। যদি কাৰোবাৰ কিবা বেমাৰ হৈছে তাৰ যিটো শুদ্ধ মানে চিকিৎসা সেইটোহে কৰিব লাগে। এই বিষয়টোৰ ওপৰত মোৰ ভিডিঅ' বনাব লগা বিশেষ কোনো কাৰণ নাছিল, কিন্তু কাৰণ ইমান দিনে বাবাবিলাক মানে বাহিৰতহে দেখি আহিছিলোঁ। ছ'চিয়েল মিডিয়াত যিবিলাক নতুনকৈ বাবা আহি আছে সেইবিলাক বাহিৰতহে দেখি আহিছিলোঁ, অসমত দেখা নাছিলোঁ। কিন্তু 3 দিনমান আগত শিৱসাগৰৰ নাজিৰাৰ মই এটা মন্দিৰত গৈছিলোঁ, যাই তাৰ পূজাৰীজনীৰ যিবিলাক ছিষ্টেম আছিল দেখি মই আচৰিত হৈ গ'লোঁ। দেখাৰ লগে লগে মানে মনত এনেকুৱা এটা ভাইব আহিছে যে এইটো আকৌ ইয়াত কেনেকুৱা ধৰণৰ স্কেম হৈ আছে। আপুনি ক'ৰবাত দেখিছে নেকি যে কোনোবা পূজাৰী এটাই পূজা কৰাৰ আগত আপোনাৰ ইনষ্টাগ্ৰামত আগতে লাইভ কৰি লয়, ট্ৰাইপডত পূৰা মোবাইল এটা ছেটআপ কৰি ইনষ্টাগ্ৰামত আগত লাইভ কৰি লয়, তাৰপিছত মানে পূজা কৰা আৰম্ভ কৰে? ক'ৰবাত দেখিছে নেকি? নিশ্চয় আজিলৈকে ক'তো দেখা নাই চাগে। আৰু বাহিৰত 500,000 2000 1500 ভক্ত ৰখি আছে, সেইবিলাকক বাদ দি আপোনাৰ দেখিছে নেকি যে কোনোবাই অনলাইনত কোনোবাই 501 টকা দিছে, সেই 501 টকাৰ কামটো আগত কৰি আছে। মানে 501 টকা যোনে দিছে তেখেতৰ কাৰণে আগতে মানে যিটো মন্দিৰ আছে মন্দিৰত চাকি দি আছে। ক'ৰবাত দেখিছে নেকি? আমাৰ অসমততো বহুত মন্দিৰ আছে, তাত আজিলৈকে মই ক'তো তেনেকুৱা দেখা নাই। কিন্তু তাত কি হৈছে, বাহিৰত যিবিলাক ভক্ত ৰখি আছে সেইবিলাকক বাদ দি যোনে 501 টকা অনলাইনত দিছে সিহঁতৰ নামতহে মানে চাকি দি আছে। আৰু আমাৰ মানুহবিলাকো ইমান অন্ধবিশ্বাসী, মন্দিৰত গৈ তাত মানে সেৱা কৰিলে, মানে আমাৰ যে মন্দিৰত গ'লে সেৱা কৰাৰ আগত যে কিবা এটা দান পাত্ৰ টাইপ যে কিবা এটা থাকে, তাত 1 টকা 2 টকা মানুহ দিয়ে, 10 টকা 20 টকালৈকে দিয়ে, কিন্তু তাত গৈ মানুহে 50 টকাৰ তলত মই দিয়া প্ৰায় দেখা নাপাওঁৱেই। আৰু আপোনালোকে নিজে কওক, ভগৱানে আমাৰ পৰা পইচা লৈ কি কৰিব? পইচাৰ ভগৱানক দৰকাৰ আছে নে আমাক দৰকাৰ আছে? যেতিয়া মই মন্দিৰটোৰ মানে গোটেইখিনি যেতিয়া দেখি মন্দিৰটোৰ কিমান ইনকাম হয় মই কেলকুলেশ্যন এটা কৰিব ট্ৰাই কৰিলোঁ। যেতিয়া কেলকুলেশ্যনটো কৰিলোঁ তেতিয়া মোৰ মুখ খোলা হৈ গ'ল। আপোনালোকে শুনিলে আপোনালোকৰো তেনেকুৱাই হ'ব। তাতে সেৱা কৰোঁতে, মানে য'ত সেৱা কৰে দান পাত্ৰত যিটো পইচা দিয়ে, তাতে কোনোবাই 10 টকা দিয়ে, কোনোবাই 20 টকা দিয়ে, কোনোবাই 50, কোনোবাই 100 আৰু কোনোবাই 500 দিয়ে। মই মানে তাতে মানুহ ধৰি ল'লোঁ, 500 মানুহ ধৰি ল'লোঁ, আৰু 500 মানুহে এভাৰেজ মানে কোনোবাই 20-30, কোনোবাই 40-50 তেনেকৈ দিছে। মই এভাৰেজ এটা মানুহে 30 টকা দিয়া বুলি ভাবিলোঁ। এটা মানুহে যদি 30 টকা দিয়ে, 500 মানুহে যেতিয়া 30 টকাকৈ দিব, সেই মন্দিৰটোত সিদিনা কিমান পইচা হ'ব? একদিনত 15,000টো হৈ যাব তেনেকৈ। আৰু সেই 15,000 এক মাহত কিমান হ'ব? 4,50,000 টকা। সেইটোতো বেলেগ। আৰু যিটো অনলাইনত যিটো পইচা লৈ আছে, অনলাইনত পইচা লোৱাটো, আৰু তাতে যিমান ভক্ত গৈ আছে, মানে সেই বাইদেউজনীক লগ কৰাৰ কাৰণে সেই ভক্তবিলাকে মানে 501 টকাকৈ তাতো দিয়াহে যায়। মই বেছি নধৰোঁ, 500 মানুহৰ যদি মই 50টা মানুহো ধৰোঁ, অনলাইনৰ লগত লগ লগাই যদি মই 50টা মানুহো ধৰোঁ, সেই 50টা মানুহে যদি 500 টকাকৈ দি আছে, আপুনি হিচাপ কৰক 50টা মানুহৰ 500 টকাকৈ কিমান হ'ব? তাত আহিল আপোনাৰ একদিনত 25,000 টকা। আৰু একদিনত 25,000 টকা হ'লে আপোনাৰ এক মাহত কিমান হ'ব? 7,50,000 টকা। 4,50,000 টকা আৰু 7,50,000 টকা যদি লগ লগাই দিওঁ কিমান হ'ব? 12 লাখ টকা। আৰু যদি এক মাহত যদি 12 লাখ হয়, এক বছৰত কিমান হ'ব? 12 লাখক যদি আমি 12 দি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 1,44,00,000 টকা। সেই বাইদেউজনীয়ে আমাৰ ধৰ্মৰ নামত ব্যৱসায় কৰি এক বছৰত 1,44,00,000 টকা ইনকাম কৰি আছে। আৰু আমি কি কৰি আছোঁ?
তাত গৈ সেৱা কৰাৰ নামত এক্সট্ৰাকৈ তাতে পইচা দি আছোঁ আৰু বাইদেউজনীক এক্সট্ৰাকৈ 500 টকাও দি আছোঁ। আৰু তাত গৈ মই এনেকুৱা দেখিলোঁ যে মানুহে সেই মন্দিৰটোত সেৱা কৰিব যোৱাতকৈ বাইদেউ য'ত বহি থাকে সেই বাইদেউজনীক লগ কৰাৰ কাৰণে মানুহে বেছিহে লাইন লাগি আছে। আমি মানে কৰিব কি লাগে, আমি কৰিব লাগে ভগৱানক সেৱা কৰিব লাগে, কিন্তু কৰিছে কি হওক বাইদেউজনীৰ কাৰণে তাতে বেছি দীঘল লাইন লাগি আছে। মানে তাতে 4টামান লাইন আছে, বাইদেউজনীক লগ কৰা লাইনটো বহুত দীঘল আৰু আপোনাৰ ভগৱানক দৰ্শন কৰাৰ লাইনটো মানে তাতকৈ বহুত সৰু লাইন। সেইটো দেখি মই এইটো ক'ব পৰা নাই যে মানুহ কাৰ ভক্ত হৈ আছে, ভগৱানৰ ভক্ত হৈ আছে নে কোনোবা মানুহৰ ভক্ত হৈ আছে। আৰু মই ভিডিঅ'টো বনাই এইটো কোৱা নাই যে মন্দিৰত যাব নালাগে, মন্দিৰত যোৱা পূজা কৰা, মন্দিৰত ময়ো যাওঁ আৰু মন্দিৰত গ'লে আমি কিবা এটা পজিটিভ এনাৰ্জি এটা পাওঁ। কিন্তু যেতিয়া আপোনাক কোনোবাই কয় যে এইটো মন্দিৰত গ'লে আপোনাৰ চাকৰি হ'ব, এইটো মন্দিৰত গ'লে যদি আপোনাৰ কিবা সমস্যা হৈছে সকলো সমস্যাৰ সমাধান হৈ যাব, তেতিয়াহ'লে এইবিলাকৰ পৰা দূৰত থাকক। যদি কোনোবাই এনেকৈ কৈছে সেইটো এটা নিশ্চয় স্কেমেই হ'ব। কাৰণ আমাৰ অসমত বহুত প্ৰাচীন মন্দিৰ আছে, যেনে কামাখ্যা আছে, উমানন্দ আছে। কোনোবাই কোৱা শুনিছা নেকি যে কামাখ্যা উমানন্দত যাবা আপোনাৰ মনৰ আশা পূৰণ হৈ যাব, তাত যাই ইমান পইচা দিবা, তাত গ'লে আপোনাৰ মনৰ আশা পূৰণ হৈ যাব? বহুতৰ মুখৰ পৰাই এইটো নুশুনাই, কাৰণ তাত মানুহে ভক্তি কৰিবহে যায়। আৰু য'ত আপোনাৰ পাৰ্চনেলি এটা মন্দিৰ বনাই শৰাইৰ নামত 501 টকা লয়, তাত ভক্তি নহয়, তাত ব্যৱসায়হে হয়। আৰু আমাৰ বহুত মানুহে এইবিলাক বুজি নোপোৱা নহয়, বহুত মানুহে এইবিলাক বুজি পায়, কিন্তু বুজি পায়ো এইবিলাকৰ ফান্দত কিয় পৰে? কাৰণটো হ'ল যেতিয়া কাৰোবাৰ বেমাৰ হয়, বেমাৰ হ'লে আপোনাৰ চৰকাৰী মেডিকেলততো আপোনাৰ চিকিৎসা ভাল নহয়। আৰু যেতিয়া প্ৰাইভেট হস্পিটেলত যাব, প্ৰাইভেট হস্পিটেলত যোৱাৰ পিছত কি হয়, কাৰোবাৰটো সম্পত্তি বিক্ৰী কৰিব লগা হৈ যায়। আৰু সেই তাত যায়ো বেমাৰটো ভাল নোপোৱাৰ পিছত কি হয়, কিছুমান মানুহে এই বাবাবিলাকৰ ওচৰত যায় আৰু বাবাবিলাকে কি কৰে, এই বিশ্বাসটো মানে ব্যৱসায়ত পৰিণত কৰি লয়। মানে এই আপোনাৰ বিশ্বাসটো সিহঁতে ব্যৱসায় বনাই লয়। এটা কথা মনত ৰাখিবা, ভগৱানে আপোনাৰ মনৰ প্ৰাৰ্থনা শুনে। আপুনি কিবা দান দিছে, ক'ৰবাত যাই কিবা দান দিছে, ক'ৰবাত কিবা শৰাই দিছে, এইবিলাক আপোনাৰ পৰা নিবিচাৰে ভগৱানে। তোমালোকে নিজেই ভাবা, এই ব্ৰহ্মাণ্ডখন যোনে সৃষ্টি কৰিছে, সেই ভগৱানে আমাৰ পৰা 500 টকা, আমি যদি 500 টকা সেই ভগৱানৰ নামত নিদিওঁ, আমাক কি বেয়া পাব নেকি? নে আমাক কিবা অমংগল কৰিব? নিশ্চয় নকৰে। ধৰ্মৰ নামত যিখন বেপাৰ চলি আছে, এই বেপাৰখন আপুনি যেতিয়া এইবিলাক কৰা বন্ধ কৰিব, আপুনি যেতিয়া এইবিলাকত পইচা দিয়া বন্ধ কৰিব, তেতিয়াহে বন্ধ হ'ব। যদি আপুনি এইবিলাক মানে আপুনি ক'ৰবাত মানে এনেকুৱা নতুন বাবা এটা ওলাইছে, কেইদিনমান আগত দেখা পাইছোঁ কিবা ধুবুৰী ছাইডত কিবা কণী বাবা ওলাইছে। যেতিয়ালৈ মানে আপুনি এইবিলাকত বিশ্বাস কৰি থাকিব, তেতিয়ালৈ নতুন বাবা আহি থাকিব, আৰু যেতিয়ালৈ মানুহে এনেকৈ পইচা দি থাকিব, তেতিয়ালৈ এই বেপাৰখন চলিয়ে থাকিব। সেইকাৰণে এইবিলাকত পইচা দিয়া বন্ধ কৰক। আৰু এইবিলাকৰ পৰা কি হয়, মানে আমাৰ ধৰ্মটোৰো বদনাম হৈ আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক কৰি দিবা, আৰু যদি বেয়া লাগিছে তেনেহ'লে ডিছলাইক কৰি দিবা। আৰু যদি এনেকুৱা ভিডিঅ' ফিউচাৰত পাই থাকিব খোজা, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।